সমাজলৈ 13টা ডাঙৰ ঘোষণা কৰিছে চৰকাৰে এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক সমাজলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো 13টাকৈ ডাঙৰ ঘোষণা চৰকাৰে কৰিছে কি কৰিব লাগিব এতিয়াৰ পৰা টিচাৰ্ছ এলিজিবিলিটি টেষ্ট টেট পৰীক্ষা অনুষ্ঠিত নহয় পোনপটীয়াকৈ পৰীক্ষাত বহিব লাগিব বুলি জানিব পৰা গৈছে শিক্ষকসকলৰ বাবে ৰাজ্যৰ লাখ লাখ শিক্ষকৰ বাবে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ৰাজ্যৰ লাখ লাখ শিক্ষকৰ বাবে ডাঙৰ খবৰ জনাইছে চৰকাৰে 13টা ডাঙৰ ঘোষণা কৰিছে বৰ্তমান শিক্ষকসকলৰ বাবে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এতিয়াৰ পৰা অনুষ্ঠিত নহয় টেট পৰীক্ষা টিচাৰ্ছ এলিজিবিলিটি টেষ্ট এতিয়াৰ পৰা নহয় বুলি জানিব পৰা গৈছে হাইস্কুল টেট আৰু পিজি টেট অনুষ্ঠিত নহয় এতিয়াৰ পৰা এই সিদ্ধান্ত বৰ্তমান শিক্ষা বিভাগে গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ শিক্ষকৰ বাবে এই মুহূৰ্তত জনাই আছে এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ পৰিৱৰ্তে এতিয়াৰ পৰা পোনপটীয়া ৰিক্ৰুটমেণ্ট পৰীক্ষাত বহিব লাগিব শিক্ষক যিসকলে হ'ব বিচাৰিছে এয়া হ'ব টেটৰ লগতে ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰু টেট পৰীক্ষা যি আছিল আগৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট এতিয়াৰ পৰা সম্পন্ন নহয় বুলি জানিব পৰা গৈছে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে এতিয়াৰ পৰা পোনপটীয়া নিযুক্তি পৰীক্ষাহে অনুষ্ঠিত হ'ব যিমান পদ খালী থাকে কিমান সংখ্যক প্ৰাৰ্থীহে উত্তীৰ্ণ হ'ব বুলি জানিব পৰা গৈছে এতিয়াৰ পৰা টেট পৰীক্ষা আগতে যিটো পদ্ধতিত হৈছিল সেই পদ্ধতি বৰ্তমান পৰিহাৰ কৰা হ'ব ইয়াৰ ফলত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া খৰতকীয়া হ'ব বুলি জানিব পৰা গৈছে আৰু চৰকাৰে সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে